নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাম তেতিয়া আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনটো আহি যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছোঁ ONGCৰ ফালৰ পৰা কিছুমান এপেণ্টাইচিপ চিটছ ওলাইছে আৰু এই চিটসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যনৰ এলিজিবিলিটি দেখাইছে 12 পাছ ITI ডিপ্ল'মা গ্ৰেজুৱেশ্যন বিটেক আৰু বহুত ভালে সংখ্যক পোষ্ট আছে সকলো ডিটেইলছ আপোনালোকক ভিডিঅ'টোত জনাম আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া এইখন মই দেখাইছোঁ আপোনালোকক অফিচিয়েল ৱেবছাইটখন ONGCৰ যোনখন অফিচিয়েল ৱেবছাইট হয় তাতে গৈ পেলাই আপোনালোকে কেৰিয়াৰ্ছত যাব আৰু এই এপেণ্টিচিপ অপৰচুনিটিজটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এইখন ন'টিফিকেশ্যনখন যোনখন আহিছিলে 4 তাৰিখে আহিছে অক্টোবৰ মাহৰ এইখন আপোনালোকে পাই যাব আৰু ইয়াত দিয়া আছে কিমানবিলাক চিট আছে বেলেগ বেলেগ লোকেশ্যনৰ কাৰণে আছে দেৰাদুনৰ কাৰণে 115টা আছে তাৰপিছতে দিল্লীৰ কাৰণে আছে 13টা যোধপুৰৰ কাৰণে আছে 161টা মুম্বাইৰ কাৰণে আছে পানভেল তাৰপিছতে গোৱা হাজিৰা ইউৰেন এইবিলাক বিভিন্ন লোকেশ্যনত আছে কিন্তু এইবিলাক গোটেইখিনি আমি নেচাওঁ যিহেতু আপোনালোকে অসমত থাকে সেইকাৰণে মই অসমৰ কোনকেইটা লোকেশ্যনত ভেকেঞ্চিজ আছে সেইখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ ভেকেঞ্চিজ বা চিট বুলিও ক'ব পাৰি এতিয়া আমি যোৰহাটৰ কাৰণে চাওঁ যোৰহাটৰ কাৰণে 140টা চিট আছে আৰু ইয়াত বিচাৰিছে একাউণ্ট এক্সিকিউটিভ 10টা ইলেক্ট্ৰিচিয়ান আছে ফিটাৰ আছে ইনষ্ট্ৰুমেণ্ট মেকানিক লেবৰেটৰী এছিষ্টেণ্ট chemical plant mechanic repair and maintenance of vehicle diesel mechanic তাৰপিছতে welderer আছে executive আছে HR executive আছে front officer কাৰণে আছে আৰু fire safety technology বা fire safety technician post আছে তাৰপিছতে শিলচৰৰ লোকেশ্যনত আছে একে account officer secretarial assistant আছে computer operator and programming assistant আছে draftsmanship civil আছে electrician আছে fitter আছে মেকানিক আছে ডিজেল মেকানিক ৱেল্ডাৰ আছে ফ্ৰণ্ট অফিচ ফায়াৰ চেফটি টেকনলজি তাৰপিছত নাজিৰা বা শিৱসাগৰৰ কাৰণে আছে আৰু ইয়াতে এনেকৈ বেলেগ বেলেগ পোষ্ট আছে একাউণ্ট এক্সিকিউটিভ লাইব্ৰেৰী এছিষ্টেণ্ট আছে ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট আছে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এছিষ্টেণ্ট এনেকৈ ধৰণৰ আছে টোটেল এইখিনি গোটেইখিনি টোটেল আমাৰ মানে 372টা আছে নাজিৰাৰ কাৰণে আৰু টোটেল নাম্বাৰ অফ যোনটো আমাৰ ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে আছে সেইটো হৈ গ'ল 583টা পোষ্ট আছে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব ল'লে যিহেতু আমি অসম লোকেশ্যনৰ কাৰণে এপ্লাই কৰিম সেইকাৰণে ইয়াতে কৈছে যে অসমৰ ৰেজিডেণ্ট হ'ব লাগিব ৰিজাৰ্ভেশ্যন আছে ST SC OBC PhD will be given as per the government guidelines এজ ক্ৰাইটেৰিয়া কৈছে 18 years max মিনিমাম হ'বলৈ maximum 24 years as of 25/10/2024 তাৰমানে যোনটো ডেট অফ বাৰ্থ কৈছে 25/10/2000 চনৰ পৰা 25/10/2006 ভিতৰত যদি আপোনালোকে জন্মগ্ৰহণ কৰিছে তেন্তে এই চিটসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব 5 বছৰ ৰিলেক্সেশ্যন দিছে SC ST কাৰণে আৰু 3 বছৰ দিছে OBC নন ক্ৰিমিলিয়াৰ কেণ্ডিডেটছৰ কাৰণে আৰু বাকী আপ টু 15 বছৰ ৰিলেক্সেশ্যন এণ্ড 13 ইয়াৰ ৰিলেক্সেশ্যন আছে PWBD সকলৰ কাৰণে জেনেৰেল হ'লে 10 years আৰু ST হ'লে 15 আৰু 13 years হৈছে নন ক্ৰিমিলিয়াৰ OBC তাৰপিছতে ইয়াতে যোনকেইটা কোৱালিফিকেশ্যন বিচাৰিছে মই দেখাই দিছোঁ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে অকল 10 পাছ কৰিলে হ'ব বুলি কৈছে ফ্ৰণ্ট অফিচৰ কাৰণে 12 পাছ কৰিলে এপ্লাই কৰি দিব পাৰিব কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমৰ কাৰণে ITI লাগিব তাৰপিছতে ড্ৰাফ্টছমেনশ্বিপ চিভিলৰ কাৰণে বিচাৰিছে ITI ইন ড্ৰাফ্টছমেনশ্বিপ চিভিল ট্ৰেডৰ বিচাৰিছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ান ট্ৰেড বিচাৰিছে ইলেক্ট্ৰনিক্সৰ কাৰণে ইলেক্ট্ৰনিক্স মেকানিকৰ কাৰণে ইলেক্ট্ৰনিক্স মেকানিক ফিটাৰৰ কাৰণে ITI ফিটাৰ এনেকৈ যি আছে আপোনালোকৰ ট্ৰেড সেই হিচাপে পোষ্টবিলাক আছে ষ্টেন'গ্ৰাফাৰৰ কাৰণে ইংলিছৰ কাৰণে ITI ষ্টেন'গ্ৰাফি বিচাৰিছে লেবৰেটৰী মেডিকেল লেবৰেটৰী টেকনিচিয়ান আছে কিছুমান BSc কেমিষ্ট্ৰিৰ কাৰণে পোষ্ট আছে তাৰপিছত গ্ৰেজুৱেশ্যন কমাৰ্চৰ কাৰণে আছে চিম্পল গ্ৰেজুৱেটৰ কাৰণেও আছে BBA কাৰণে আছে BTech BSc ফায়াৰ ছেফটি এনেকৈ কৰি গোটেইবিলাক কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰা যোনটো ডেট হয় সেইটো 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 25 তাৰিখলৈকে থাকিব
It was a trade serial number 1 to 19 have to register on the portal, that is apprenticeship.gov.in only. আৰু ইয়াৰ কাৰণে আপোনালোকে এবাৰ পেৰা ডি এইটো পঢ়ি চাই ল'ব কোৱালিফিকেশ্যন আৰু হাউ টু এপ্লাই কৈছে তাৰপিছতে চিৰিয়েল নম্বৰ 20 বা 40 লৈকে যোনটো আছে সেইখিনিৰ কাৰণে আপোনালোকে যাই পেলাই যোনটো nets.education.gov.in তাতে গৈ পেলাই এপ্লাই কৰিব পাৰিব আৰু কৈছে candidates are advised to regularly visit our website portal www.ongcapprenticeships.ong.co.in for latest information on the subject and notification. আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু এইটো 12 মাহৰ কাৰণে কৈছে যোনটো ডিউৰেশ্যন হ'ব আৰু ইয়াতে যোনটো ষ্টাইপেণ্ড থাকিব গ্ৰেজুৱেট সকল যোনবিলাক গ্ৰেজুৱেট কৰিছে তাৰমানে গ্ৰেজুৱেশ্যন BA BCom BSc BBA BTech BE তেখেতলোকক যোনটো ষ্টাইপেণ্ড দিব 9000 per month 3 years যোনটো ডিপ্ল'মা কোৰ্চ কৰিছে তেখেতলোকৰ ৰেছপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং তেখেতলোকৰ কাৰণে আছে 8050 আৰু ট্ৰেড এপ্ৰেণ্টিছ 10 বা 12 পাছ সকলৰ কাৰণে 7000 দেখাইছে ITI trade of 1 year duration কাৰণে 7700 আৰু 2 years যোনটো ITI trade of 2 year duration কাৰণে 8050 rupees আছে আৰু সিলেকশন প্ৰসিডিউৰ কৈছে on the basis of merit আপোনালোকে কিমান পৰীক্ষাত কি মাৰ্কস পাইছে সেইখিনি ওপৰত তেখেতলোকে বেছ কৰি পেলাই আপোনালোকক ল'ব ৰিজাৰ্ভেশ্যনৰ কথাটো কৈছে will be as per government policy Baki কৈছে candidates are advised to carefully read the full advertisement for details of eligibility criteria and selection modalities before submission of application form. Candidates can apply for one trade code only in each portal categories. তাৰমানে এটা categoryত আপোনালোকে এটা ট্ৰেডৰ কাৰণেহে এপ্লাই কৰিব পাৰিব যোনটো আপোনালোকে এইটো যদি কৰে এইটো পোৰ্টেলত কৰিলে এটা ট্ৰেডৰ কাৰণে কৰিব পাৰিব এইটো পোৰ্টেল যদি হয় ইয়াত নেটছত কৰে তেতিয়াহ'লে ইয়াৰ কাৰণে আপোনালোকে এটা ট্ৰেডৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা যোনটো প্ৰসেছ হয় অলৰেডি মই মেনশ্যন কৰিয়ে দিছোঁ এটা এক্টিভ ইমেইল আইডি থাকিব লাগিব মোবাইল নম্বৰ থাকিব লাগিব মাষ্ট বি ভেলিড ফৰ দ্য এটলিষ্ট নেক্সট 1 year আৰু SMS এইবিলাক আহিব তাতে তাৰপিছতে কেণ্ডিডেট শুড হেভ আ স্কেন কপি অফ কালাৰ ফটোগ্ৰাফ ইমান সাইজৰ এখন কালাৰ ফটোগ্ৰাফ আপোনালোকে ৰেডি কৰিব লাগিব এইকেইটা ষ্টেপছ দিছে এইকেইটা ফলো কৰিব লাগিব প্ৰথমতেটো কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে চাই ল'ব তাৰপিছতে ONGC ৱেবছাইটত গৈ 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এইখিনিত আপোনালোকে লিংকখিনি ডাইভাৰ্ট কৰি দিব আপোনালোকে যেতিয়া কৰিব এপ্লাই কৰা প্ৰচেছটো যেতিয়া হ'ব আৰু সিলেকশ্যন এণ্ড জয়নিং এইখিনি কৈছে ৰেজিষ্টাৰ্ড ইমেইলৰ থ্ৰু দি আপোনালোকক জনাই দিব The list of documents and originals to be brought for verification shall be intimated to the candidates, selected candidates. তাৰপিছতে আপোনালোকৰ প্ৰথমতেটো registered email এটা থাকিব লাগিব তাৰপিছত original document verification হ'ব বাকি প্ৰচেছটো হ'ব 4 তাৰিখে এডভাৰটাইজমেণ্টটো ওলাইছিলে আৰু 5 তাৰিখৰ পৰা এতিয়া প্ৰচেছটো ষ্টাৰ্ট হ'ব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো 25 তাৰিখলৈকে আছে আৰু নৱেম্বৰৰ ভিতৰত ইয়াৰ ৰিজাল্টটো ওলাব যদি এপ্লিকেশ্যন কম থাকে বা এপ্লিকেণ্ট কম থাকে তেতিয়া মেবি ডেটটো এক্সটেণ্ড কৰি দিব পাৰে বাকি ফাৰ্দাৰ ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে এইটো ONGC এইটো এড্ৰেছত ONGC_skill_development@ongc.co.in এইটোত আপোনালোকে কৰস্পণ্ডেন্স কৰিব পাৰিব এইখিনি হৈছে ষ্টে লোকেশ্যনছখিনি আৰু ডিষ্ট্ৰিক্ট আমাৰ যোৰহাট আসামত পৰিছে নাজিৰা এইখিনি গোলাঘাট আৰু যোৰহাট যোৰহাটৰ কাৰণে আপোনালোকে গোলাঘাট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব নাজিৰা আৰু শিৱসাগৰৰ কাৰণে শিৱসাগৰ আৰু চৰাইদেউ শিলচৰৰ কাৰণে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জৰ হলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰমানে এইকেইটা জেগাৰ যদি আপোনালোকে বাসিন্দা হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব বাকি এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে বেছি বিশেষ একো নাই আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে চিটসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এবছৰে আপোনালোকে যদি এপেণ্ডিছশ্বিপ এটা লৈ লয় ONGC ফালৰ পৰা তেন্তে আপোনালোকে আগলৈও বেলেগ ক'ৰবাত
চাকৰি পোৱাত আপোনালোকৰ সুবিধা হ'ব আৰু ইয়াতে যিহেতু একো এপ্লিকেশ্যন ফিজো নাই আৰু নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে কাম কৰিব পাৰিব সেইকাৰণে আপোনালোকে যদি এলিজিবিলিটি মিলে তেন্তে পোষ্ট হ'বৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবা যদি এই চিটকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবলৈ তেখেতলোকে এপ্লাই কৰি দিব পাৰে আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ